দিহিং পাটকাইৰ বিননি। কোন ক'ত আছা মোক ৰক্ষা কৰা। মোৰ বুকুৰ কুটুমক এফালৰ পৰা ধ্বংস কৰিছে। মোৰ উচুপনিক আওকাণ কৰি মোৰ বুকুত চলাইছে খনন কাৰ্য। হেৰ' প্ৰকৃতি প্ৰেমী, তোমালোকে শুনা নাইনে মোৰ কৰুণ বিননি। সমগ্ৰ দেশে মোৰ দেউসাহসক লৈ গৌৰৱ কৰা মোৰ সম্পদক লৈ। এতিয়া কিয় মোক হত্যাৰ ষড়যন্ত্ৰ কৰিছা। মোৰ প্ৰতি অংগে অংগে বৰ কষ্টৰে বাহ সাজিছে পুৱা গীতজোৰা পক্ষীসমূহে। সিহঁতক ঠিকনাহীন নকৰিবা, সিহঁতে কান্দিলে ময়ো বৰ কষ্ট পাওঁ। আমিতো আপোনালোকক কোনো অপকাৰ কৰা নাই, কিয় আপোনালোকে নীৰৱ প্ৰকৃতিৰ ওপৰত চলাইছে খনন কাৰ্য। প্ৰকৃতিৰ ধৈৰ্যবান ছিঙিলে পলাব নোৱাৰিব মানৱৰূপী দানৱ। মোক ৰক্ষা কৰা হে প্ৰকৃতিৰ প্ৰেমী, হে ভগৱান, মোক দিহিং পাটকাই অভয়াৰণ্য হৈ থাকিব দিয়া। এবাৰ কাণ পাতি শুনা মোৰ কৰুণ বিননি। প্লিজ মোক ৰক্ষা কৰা। এবাৰ আকৌ মৰমতে মাতা না পূৰ্বৰ আমাজন বুলি। হেল্প হেল্প।